নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসমীয়া সৃষ্টিমূলক ইউটিউব চেনেল দ্য AS01 ব্লগলৈ। আৰু আজি এটা বেলেগ লোকেশ্যনত আহিছোঁ। তাৰ কাৰণটো হৈছে সদায়নো ঘৰৰ পিছফালটো কি দেখাই থাকিম নে কি কয়। আৰু আজি আমি এটা বেলেগ টপিকৰ ওপৰত কথা পাতিবলৈ আহিছোঁ। আৰু টপিকটো হৈছে এনেধৰণৰ, বৰ্তমান সময়ত কি হৈছে আমাৰ অসমত বুলিয়ে ক'লোঁ, কাৰণ বেলেগৰ কথাটো বাৰু নাজানো। বস্তুসমূহৰ দাম অত্যাধিক বৃদ্ধি হৈছে আৰু তাৰ কাৰণে দল সংগঠনেই হওক বা নিউজৰ মাধ্যমেৰে বা ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে সকলোৱে নিজৰ মত প্ৰকাশ কৰিছে। আৰু বৰ্তমান সময়ত কি হৈ আছে যে গোটেই সকলোতে মূল্য বৃদ্ধি, আৰু এই মূল্য বৃদ্ধিৰ কাৰণবোৰতো কি নাজানো। পেট্ৰলৰ দাম প্ৰত্যেক দিনাখনে 50 পইচাৰ পৰা 90 পইচাৰ ভিতৰত ডেইলি বাঢ়ি গৈ আছে। আৰু বৰ্তমান হৈছে কিমান, আজি আমাৰ ইয়াত 106 টকা 16 পইচা নে 13 পইচা কিমান হৈছে। তো এনেকৈ প্ৰত্যেক দিনাখনে দামবোৰ বাঢ়ি গৈ আছে। আৰু তাক লৈ পেলাই ছ'চিয়েল মিডিয়াত সকলোৱে নিজৰ মতো প্ৰকাশ কৰিছে। কি হ'ব, এনেকৈ প্ৰকাশ কৰিলে কি হ'ব? আপোনালোকে এইখিনি কথা ভাবিব লাগিছিল। বা প্ৰতিবাদ কৰি জানো কিবা লাভ আছে? প্ৰতিবাদ কৰাৰ আগতে আপোনালোকে যেতিয়া ভোট দিছিল ইলেকশ্যনত, তেতিয়া আপোনালোকে এইখিনি কথা ভাবিব লাগিছিল যে আমি ভোটটো কাক দিয়া উচিত। আচলতে ভোটটো দিয়াৰ পাছত যদি আপোনালোকক ৰিকুৱেষ্ট কৰে, আজি ধৰক বিজেপি চৰকাৰক সকলোৱে ভোট দিছে বা তেওঁলোক জয়যুক্ত হৈছে, আৰু তেওঁলোকক যদি আমি ৰিকুৱেষ্ট কৰোঁ যে এতিয়া ৰিকুৱেষ্ট কৰাৰ যদি কিবা মূল্য থাকিব, তেওঁলোকে নিজেই গম পাব লাগে যে আমাক কিবা এটা কাৰণত আমাক ভোটটো দিছে আৰু সেই ৰাইজৰ ভালৰ কাৰণে আমি কাম কৰি যাব। কিন্তু কি ক'ম আৰু, কাৰণ মই কোনো পলিটিকেল পাৰ্টিক ছাপোৰ্ট নকৰোঁ। তাৰ কাৰণে কাকো নকওঁ যে আপোনালোকে তেওঁক ছাপোৰ্ট কৰক, ছাপোৰ্ট কৰক। কিন্তু আপোনালোকৰ ভোটৰ মূল্য আছে। আপোনালোকে যিটো ভোট দিয়ে তাৰ এটা মূল্য আছে। সেই ভোটটো ভাল এটা জেগাত দিব লাগে। আৰু বৰ্তমান ইলেকশ্যন হৈ গৈছে কোনোবা জেগাত, তাত যদি মুখ ঠেকেচা খালে হয়, তেতিয়া তেওঁলোকে নিশ্চয় গম পালে হয় যে বস্তুৰ মূল্য বৃদ্ধি কৰাৰ। কিন্তু কি ক'ম আৰু, আমাৰ মেণ্টেলিটিটো এনেকুৱা যে হ'ব আৰু সকলোতে চৰকাৰ একেই, যিহেতু সকলো চৰকাৰ এই আৰু এয়াই হৈছে আমাৰ পৰিৱৰ্তনশীল চৰকাৰ, বিজেপি চৰকাৰ। আচলতে মই নকওঁ বেয়া বুলি, ভাল কামো কৰিছে। কিন্তু কি ক'ম যে পেট্ৰলৰ মূল্য বুলিয়ে নকওঁ, সকলো বস্তুৰে মূল্য অত্যাধুনিক হৈছে। তো প্লিজ এবাৰ দুখীয়া ৰাইজৰ কথাও ভাবিব, যিসকলে দিন হাজিৰা কৰি দিনটো কাম কৰি মাত্ৰ 200 পৰা 300 টকা এটা পায়। পোৱাৰ পাছত তেওঁ ঘৰলৈ আনি পেলাই বজাৰ কৰোঁতে সকলোখিনি টকা গুচি যায়। তো তেওঁলোকৰ কথা এবাৰ ভাবিবচোন। আৰু আজিৰ ভিডিঅ'টো কেনে পাইছে মই একেবাৰে নাজানো। আৰু মই নিজেও ভিডিঅ'টো ডাইৰেক্ট কোনো কাটিং, কোনো ধৰক এডিটিং নকৰোঁ, ডাইৰেক্ট যেনেকৈ বনাইছোঁ তেনেকৈয়ে দিম। আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, আৰু কমেণ্ট বক্সত আপোনাৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে ভিডিঅ'সমূহ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।